আমাৰ অন্যান্য মেম্বাৰ্ছ আছে আৰু আমি যি শিৱসাগৰত বান প্ৰলয়ৰ বা বানপানীৰ এফেক্টেড গাঁওবিলাকত গৈ আমি এটা মিছন লৈ গৈছিলোঁ, মিছন হোম ৰেস্কিউ এণ্ড ৰেষ্ট'ৰ। তাত যিহেতু আমি 9 দিন অতিক্ৰম কৰি আহিলোঁ, কেম্প পাতাৰ পৰা লৈ কাম কৰা দিনক লৈ আমি আজি ৰাতিপুৱা সকলোৱে আমি ইয়াত আহি পালোঁ। তো ইয়াৰ পাছত আমি নিখিলপুৰৰ ছাত্ৰ সন্থা আপোনালোকৰ দ্বাৰা আমি জানিব মানে যিখিনি আমি তাৰ উদ্দেশ্য লৈ গৈছিলোঁ এই কথাষাৰ লৈ আৰু তাত আমি কি কি অসুবিধা বা কি অনুভৱ আমি তাত কাম কৰাতে পালোঁ সেইখিনি কথাষাৰ আপোনালোকৰ আমি জনাব বিচাৰিছোঁ। পোনপ্ৰথমে আমাৰ এপছুৰ সৈতে আমি 150 জন ভলণ্টিয়াৰ্ছ গৈছিলে আৰু 150 ভলণ্টিয়াৰ্ছৰ ভিতৰত আমি আমাৰ গ্ৰুপ বিতৰণৰ ক্ষেত্ৰত বিভিন্ন গ্ৰুপত আমি স্প্লিট হৈছিলোঁ। খানা বনোৱাৰ পৰা লৈ আমাৰ সামগ্ৰী যোগানৰ পৰা লৈ মাৰ্কেটিং গ্ৰুপৰ পৰা লৈ আৰু তেনেকা ছাৰ্ভে টিমক লৈ তেনেকা আৰু 10জনীয়া গ্ৰুপটো 10জনকে মেম্বাৰ থকা 10 গ্ৰুপছ যিটো 10 গ্ৰুপে গ্ৰাউণ্ডত কাম কৰি থাকে কনষ্টেণ্টলি। তো ইয়াৰ ভিতৰত আমি বহুতকেইটা গাঁৱত আমি কাম কৰিলোঁ। ইয়াৰ ভিতৰত আমি যোনবিলাক গাঁৱে মেচিভলি এফেক্টেড মানে ডিভাষ্টেটিং য'ত মানে চিটুৱেশ্যন হয়, বানপানী বুলি ক'লে অকল পানী বুলি ভাবিব পাৰে, কিন্তু তাতে বোকা মানে পলদি জাপি থকা ঘৰ গাঁৱে গাঁৱে মানে এনেকা পৰিস্থিতি মানে গাছ বা মানে ডাঙৰ ডাঙৰ খাট পৰি থকা এনেকা চিটুৱেশ্যনত আমি সোমালোঁ 9খন গাঁৱত। মাজগাঁও, সৰ্জাবস্তি, বিহুবৰ হিলাথল, নেপালী কুটি, চাইটিং খাইটি আৰু চন্তক বাজাৰ, বৰ মিচিং গাঁও, সোনাপুৰ নগৰ আৰু বালিজান। তো তেনেকা 9খন গাঁৱত আমি কাম কৰিলোঁ, য'ত আমাৰ ভলণ্টিয়াৰ্ছে বহুত মানে বাধা বিঘ্নিৰ যি এটা চিটুৱেশ্যন কামৰ ক্ষেত্ৰত মানে ঘৰখনত উদ্ধাৰ কৰাত, বোকা পানীৰ পৰা বস্তু বাহিনী উদ্ধাৰ কৰা, তাৰে পৰা কোনোবা চাইকেল মটৰচাইকেল আৰু যিবোৰ ঘৰত মানে কমপ্লিটলি ইলেক্ট্ৰিচিটি কানেকশ্যনবিলাক বেয়া হৈ আছিলে, তো এইবোৰ আমি ৰিপেয়াৰ কৰি অহা আমাৰ টিমে কাম কৰিলে। আৰু সেইখন কাম আমি 88 ইণ্ডিপেণ্ডেন্স ডে 15 আগষ্টৰ পৰা ষ্টাৰ্ট কৰি আমি 21 আগষ্টলৈকে আমি গ্ৰাউণ্ডত এনেকা কাম কৰি আহিছোঁ। আৰু যিবোৰ ঘৰত মানে থাকিবলৈ ঘৰ ভাঙি যোৱা এইবোৰ ঘৰো আমাৰ ভলণ্টিয়াৰ্ছে ৰিপেয়াৰ কৰি দিছে, বেৰা বান্ধি দিছে। আৰু তেনেকাও বহুতৰ যি ধান গাড়ীব সময়ত যিহেতু বানপানী হ'ল, ধান গাড়ীব পৰা নাছিল, ইয়াৰ কাৰণে আমি শেষ মুহূৰ্তত মানে কিছুমান মানুহৰ খেতি পথাৰত আমি ধান গাড়ীবলৈ সুযোগ পালোঁ, তেওঁলোকক আমি সহায় কৰি আহিলোঁ। তো ইয়াৰ ভিতৰত যিহেতু আপোনালোকক আমি জনাব বিচাৰিম যে আমাৰ ফালে পৰা আমি যিখিনি ফেমিলি 209 ফেমিলিছত আমি কাম কৰি আহিলোঁ। তো 209টো মাত্ৰ মানে এই বানপানীত এফেক্টেড এৰিয়াত মানে সৰু অংক। তো ইয়াৰ ক্ষেত্ৰত আমি চাবলৈ তাত যদি যায় তেতিয়াহ'লে বহুত মানে আকৌ তেনেকা হাজাৰ হাজাৰ ঘৰ মানে গাঁৱে গাঁৱে এনেকা এফেক্টেড ফেমিলিজ আছে। তো ইয়াৰ ক্ষেত্ৰত নিখিলপুৰ ছাত্ৰ সন্থাৰ পৰা আমি যিবোৰ ফেমিলি বা যিবোৰ গাঁৱৰ মানুহ গাঁওবুঢ়াৰ পৰা আদি কৰি তেওঁলোকে আমাক আদৰণি জনালে, আমাক যি কাম কাজ কৰা ভলণ্টিয়াৰ্ছসকলক তেওঁলোকে আমাক আশ্ৰয় দিলে। এটা গাঁৱৰ মানে আমি 8 কিলোমিটাৰ দূৰত থাকি এই যি ঠাইত আমি থাকিছিলোঁ ৰদৈ পুখুৰী, আৰু এই ৰদৈ পুখুৰীৰ যি পঞ্চায়ত এৰিয়া আৰু গাঁৱৰ মানুহ এৰিয়া তেওঁলোকে আমাক তাত আদৰ কৰিছে। ইয়াৰ কাৰণে আমি তেওঁলোককো ধন্যবাদ যাচিছোঁ। আৰু আটাইতকৈ ডাঙৰ যি আমাৰ কামখন ছাকচেছ কৰাৰ যি এটা সহায় বহুত মানুহে আগবাঢ়িছে, তো ইয়াৰ কাৰণে আমি আপোনালোকৰ দ্বাৰা তেওঁলোকক আমি ধন্যবাদ যাচিব বিচাৰিছোঁ যে যোনবিলাকে আমাক চাউল আদি কৰি আমাক যে কাম কৰাৰ কাৰণে বেলচা কোদাল আদি কৰি বহুত বস্তু গামলা তেওঁলোকে মানে বহুতে কিনি দিছিল। আমাৰ এই কোকৰাঝাৰৰ পৰা বা বদলি অঞ্চলৰ বিভিন্ন অসমত চাকৰি কৰি থকা বা বিভিন্ন ব্যক্তিয়ে আমাক সহায় কৰিছে। ইয়াৰ ক্ষেত্ৰত আমাৰ কেম্প ফাটি থকা সময়তো কোনোবা আমাক পানী কিনি দিছে, কোনোবা আমাক মানে তেনেকা মাংস দিছে বা তেনেকা খাবলৈও আমাক মানে যি সুবিধা লাগিছে তেওঁলোকে এইটো আমাক দানেৰে আমাক সহায় কৰিছে। ইয়াৰ কাৰণে নিখিলপুৰৰ ছাত্ৰ সন্থাৰ দায়বদ্ধতা যে তেওঁলোকক আমি অধিক তেওঁলোকক আমি ধন্যবাদ যাচিছোঁ, কিয়নো তেওঁলোকৰ ছাপৰ্টৰ কাৰণে আমি ফিজিকেলি যোনটো জায়গাত মানে যি সহায় গাঁৱৰ মানুহে বিচাৰিছিল এই সহায়টো তেওঁলোকে ৰুকি আছিলে। ইয়াৰ কাৰণে আমিও সুখী যে তাত তেওঁলোকক আমি এনেকা নিখিলপুৰৰ ছাত্ৰ সন্থাৰ 100জন
যি গ্ৰাউণ্ডত কাম কৰা 150জন ভলণ্টিয়াৰ্ছে আমি একেলগে লগ লাগি এই মিছনটো আমি সাকসেস কৰিব পাৰিছো। তো ইয়াৰ কাৰণে যোনবিলাকে আমাক ডোনেট কৰিলে ডোনাৰ সকলক আমি অধিক অধিক ধন্যবাদ জনাইছো। বহুত মানে নিজৰ খৰচা যে মানে আদি কৰি মানে কম পইচা হলেও বহুত মানুহে আমাক এফচু হিচাপে তেওঁলোকে আমাক সহায় কৰিছে আৰু আমি তেওঁলোকক বহুত ধন্যবাদ যাচিছো। আৰু সকলো আমাৰ ভলণ্টিয়াৰ্ছ তেওঁলোকে আমি এফচু হিচাপে তাত 15খন জিলাৰ কেন্দ্ৰীয় কমিটিক লৈ 16টা হয়, কিন্তু জিলা কমিটিৰ পৰা তেওঁলোকে 15খন জিলাই আমাৰ লগত আগভাগ লৈছে আৰু তেনেকৈ আমি সাকসেসফুলি সকলো মানে যি মিছনৰ অবজেক্টিভ আছিলে আমি হেতু যি 9 দিনৰ ভিতৰত আমি যেনেকা আহা যোৱা এই মানে জাৰ্নিটোত আমি অতিক্ৰম কৰিলো আৰু তেওঁলোকক আমি আমাৰ ভলণ্টিয়াৰ্ছে টায়াৰলেছলি বিনা মানে তাত কোনো এটা ডাঙৰ আমাৰ তাত ঘটনাও কথা নাই, ইনসিডেন্ট হোৱা নাই, বেমাৰ আজাৰ হোৱা নাই। ইয়াৰ ক্ষেত্ৰত মানে আমি তেওঁলোকক মানে বহুত মানে ধন্যবাদ জনাইছো। আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা যিবোৰ আমাক ছ'চিয়েল মিডিয়া দ্বাৰা আৰু বিভিন্ন মিডিয়া যোনে তেওঁলোকক মানে তাত আমাক গৈ সহায় কৰিলে, আমাৰ কাম কৰাটো প্ৰচাৰ কৰিলে, বহুতক আমি দেখিছো তেওঁলোকে আমাক মানে বহুত প্ৰশংসা কৰিছে। ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা তেওঁলোকক এইখিনি এটা সহায়, এইখিনি এটা মৰেল বুষ্টিং, এইখিনি এটা এনকাৰেজমেণ্ট দিয়াৰ কাৰণে তেওঁলোকক আমি বহুত ধন্যবাদ যাচিছো। আৰু শেষত আমি এটা আহ্বান জনাম অসম চৰকাৰ আৰু ভাৰত চৰকাৰক, কিয়নো যি পৰিস্থিতিত তাত বানপানী হৈছে বা বোকাৰ তাত জাপি গৈছে, ঘৰে ঘৰে বোকা সোমাইছে, এই যি প্ৰলয়ন যি এটা নেচাৰৰ লগত আৰু যি এটা হিল বা হিল স্লোপ এৰিয়া আৰু য'ত মানে যি নদী আছে, এই নদী যে আমাৰ যে দিখৌ নদী আছে, এই দিখৌ নদীৰ কিনাৰে কিনাৰে যিমান গাঁও আছে তেওঁলোকে এইটো এটা ডাঙৰ মানে এটা দুৰ্যোগ বুলি তেওঁলোকে মানে অনুভৱ কৰিছে। কিয়নো তাত তেওঁৰ এই অঞ্চলৰ মানুহবিলাকে অনুভৱ কৰিব পাৰিছে যে তাতে বহুতখিনি মানে খনন হয়, তাতে কয়লা খনি আছে, তাতে পাথৰ খনি আছে, তাতে বহুতখিনি তাতে এনেকা বেপাৰ বাণিজ্য চলে। তো ইয়াৰ ক্ষেত্ৰতো চৰকাৰে অধিক পলিচি লোৱাটো